ও চাওক আজি ৰেজেন লোৱাৰ কাৰণটো হ'ল যে আমি যিটো টাইমত কংগ্ৰেছৰ অৱস্থা খুব বেয়া এইটো টাইমত কংগ্ৰেছত জইন কৰি পেলাই আমাৰ BTC চেয়াৰমেন গৰ্জন মুছাহাৰী ছাৰে যিমান কষ্ট কৰিলে আজিলৈকে মানে এই কথা অকল মই নহয় BTC-বাসী ৰাইজেই জানে। আর আমার যে যেতিয়া নাকি অসম প্রদেশ কংগ্রেস কমিটির সভাপতি আছিল ভূপেন বৰা ছাৰ তেখেতে একচুয়ালি ভাল মানুহ হয় আর যিমান জনগোষ্ঠীর মানুষ আছে সবকে লৈ পেলাই চলিব পাৰে। কিন্তু গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰেচিডেণ্ট পাৱাৰ পৰাই ভূপেন বৰা চাবৰৰ মানুহখানিক মানে ইংগাল কৰি আছে। গৌৰৱ গগৈ অহাৰ পিছত 6 মাহৰ ভিতৰত যে কংগ্ৰেছটো ধ্বংস হবে এইটো খাটাং কথা। কাৰণ BTC-বাসীৰ ৰাইজৰ দুখ লাগিছে যি মানুহৰ দ্বাৰা BTC কংগ্ৰেছ হৈছিল। গৌৰৱ গগৈ ফাৰ্ষ্ট প্ৰেচিডেণ্ট হোৱাৰ পিছত যে কোকৰাঝাৰ 2 দিন মানে মিটিং বা কোকৰাঝাৰ যে ভ্ৰমণসূচীত অংশগ্ৰহণ কৰিছিল এই 2 দিনৰ মাজত আপোনালোকে চাইছিলে নাকি গৰ্জন মুছাহাৰী যিজন এজন চেয়াৰমেনক বাদ দি পেলাই মিটিং কৰিব পাৰে সৰু মুৰা মানুহবিলাকৰ অৱস্থা কি হ'ব। ইয়াৰ কাৰণে আমাৰ দুখ লাগিছে যে আমাৰ BTC চেয়াৰমেন গৰ্জন মুছাহাৰী ছাৰক যিহেতু অপমান কৰা হৈছে মনত এটা আঘাত দিয়া হৈছে। অকল মই বুলি নহয় BTC-ৰ পৰা কমচে কম 2-3 হাজাৰ মানুহ ৰিচেণ্টলি গৈ আছে ওলাই পেলাই এইটো চান্স আছে অকল গৰ্জন বুলি নহয় বাক্সা ওদালগুৰি চিৰাং কোকৰাঝাৰ মিলি কিবা এটা আলোচনা হৈছে যে গৌৰৱ গগৈ প্ৰেচিডেণ্ট অহাৰ পিছত কংগ্ৰেছটো বেছিদিন নাথাকিব। যেতিয়া উলুৰ পাগাটো যিমান পটককৈ ডাঙৰ হয় না ইমান পটককৈ ভাঙি যায়। গৌৰৱ গগৈ অহাৰ পিছত চাইছে না 1 মাহ পিছত বিৰাট ডাঙৰ হুলস্থুল মিটিং হৈ আছে না আৰু 1 মাহ নেক্সট 1 মাহ পিছত ধ্বংস হৈ যাব। নহয় ই একচুৱেলি সভাপতি হোৱাৰ এতিয়াও বয়স হোৱা নাই, ল'ৰা মানুহ হয়। ইয়াৰ এই সংসদ ভৱনত ভাষণ দিয়াটো ঠিক আছে কিন্তু প্ৰেচিডেণ্ট হৈ পেলাই যিমান জনগোষ্ঠীৰ মানুহ আকুলি লৈ পেলাই কেনেকৈ চলিব লাগে এই বুদ্ধিটো এতিয়ালৈকে ইয়াৰ হোৱা নাই। মানুহ হৈছে আপোনালোকে এইটোতো অলপ চলপ হাজিৰা দি পেলাই মানুহ আনি পেলাই মিটিংটো কৰিছিল। অলপ চলপ হাজিৰা দি পেলাই মানুহ আনি পেলাই মিটিংটো কৰি গেছে। আপোনালোকে MP ইলেকশ্যন টাইমত শুনা নাই MP টাইমত যে গৰ্জন মুছাহাৰীয়ে 3 কোটি টকা লৈছিল UPPL-ৰ পৰা। একচুৱেলি কথাটো সঁচা কিন্তু পইচাটো গৰ্জন মুছাহাৰীয়ে লোৱা নাই, আমাৰ অসমৰ ইনচাৰ্জ PT ৰাজ ছাটেহে লৈছিল। আমি এতিয়াহে গম পাইছোঁ, আগতে গম পোৱা নাছিলোঁ। এইবিলাক প্ৰমোদ বড়োৰ পৰা লৈছিলে। আমি এতিয়াহে বস্তুটো ক্লিয়াৰ পাইছোঁ, আগতে গম পোৱা নাছিলোঁ। BTC-বাসী ৰাইজে আমাৰ কেণ্ডিডেটকো বদনাম দিছিলে যে 3 কোটি লৈছে 3 কোটি লৈছে। একচুৱেলি 3 কোটি টকাটো সঁচা লোৱাটো কিন্তু আমাৰ কেণ্ডিডেটজনে পোৱা নাই। এই আমাৰ যিজন ইনচাৰ্জ PT ৰাজ ছাটে হয় মহাৰাষ্ট্ৰৰ হয় তেখেতে লৈছে। আছে অল অসমৰ ইনচাৰ্জ হয়। সংখ্যালঘুৰ ভোট কাটি পেলাই কেনেকৈ BJP-ক জিকাই দিব পাৰে, BPF-ক হাৰাই দিব পাৰে তাৰ কাৰণে লৈছে, জিকিবৰ কাৰণে লৈছে। এতিয়ালৈকে ডিচিশ্যন লোৱা নাই, পাৰ্টিত কাম কৰাৰ ইচ্ছা আছে যিহেতু আমি BTC-বাসী হয়, ল'ৰা মানুহ এতিয়াও ইয়ং আছোঁ। চিন্তা কৰিম ভৱিষ্যত। মইতো আশাবাদী আৰু আপোনালোকে জানে যে আজি 2007-ৰ পৰাই মই তেখেতৰ লগতে আছোঁ। যেতিয়া নাকি একশ্যন কমিটিৰ চিফ আছিল তেতিয়াও তেখেতৰ লগত PA হিচাপত আছিলোঁ। PCDR-ত ইলেকশ্যন খেলিছে তেতিয়াও PA ছিষ্টেমে আছিলোঁ। MP ইলেকশ্যন খেলিছে তেতিয়াও PA ছিষ্টেমে আছিলোঁ, এতিয়ালৈকে আছোঁ। APCC-ৰ জেনেৰেল ছেক্ৰেটাৰী হয় আৰু BTC-ৰ কোঅৰ্ডিনেশ্যন কমিটিৰ চেয়াৰমেন হয়।